ইমান দেখুৱাব নোৱাৰিলোঁ। শিলটো আছিল, শিলটোত বোলে মহাপ্ৰভুৱে তাতে গা ধুইছিল। ফুলখিনি যে আছে ৱেলকাম টু DND আছাম নৰ্থ ইষ্ট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। লগতে মাঘ ভোগালী বিহুৰ অলেখ শুভকামনা জনাইছোঁ। এতিয়া আমি আজি আহিছোঁ গব্ৰাডাল ষাঠিগুচি বুলি কয় এইখিনি। ইয়াতে শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানলৈ আহিছোঁ। এইখন বাৰগোপাল থান। শ্ৰী শ্ৰী জয়হৰি পিতাৰ বাৰগোপাল থানলৈ, বাৰগোপাল বা গৰখীয়া গোসাঁই থানলৈ আমি আহি পাইছোঁ। আজি আমাৰ অকণমান দেৰি হ'ল আহোঁতে। ইও ডিউটি কৰি আছিল, ময়ো ডিউটি কৰি আছিলোঁ। দুয়ো ডিউটি শেষ কৰি আহিলোঁ। আহি এতিয়া আপোনালোকৰ বাবে আপোনালোকে যাতে ভিডিঅ'টো উপভোগ কৰি অকণমান চাব পাৰে মানে তাৰ বাবে এতিয়া আহি আছোঁ। সম্পূৰ্ণ ৰাস্তাত মানুহে একদম। জয়হৰি পিতাৰ থানলৈ আহিছোঁ। এইখন বাৰগোপাল থান। ইয়াত মাঘৰ 1, 2, 3 তাৰিখে বিশাল সভা মহোৎসৱ অনুষ্ঠিত হয়। আৰু এই বিশাল সভা মহোৎসৱ চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ লোকাৰণ্য হৈ পৰে। আৰু আমি আপোনালোকক আমাৰ ইউটিউব চেনেলৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আমি বৰ্তমান খোজকাঢ়ি সভা মহোৎসৱস্থলীলৈ আগবাঢ়ি গৈ আছোঁ। এয়া চাওক, ইয়াৰ প্ৰশাসনৰ ফালৰ পৰাও অসুবিধা নহয়, গণ্ডগোল নহয়। সকলোৱে যাতে ক'ভিড বিধি মানি সভা মহোৎসৱ উপভোগ কৰিব পাৰে তাৰ বাবে প্ৰশাসনে এয়া ৰাস্তাত দিব পাৰে। দোকান বহিছে সভা মহোৎসৱ উপলক্ষে। এয়া আহি আমি মন্দিৰ প্ৰাংগণত উপস্থিত হৈছোঁ। শ্ৰী শ্ৰী জয়হৰি পিতাৰ থান। এই বাৰগোপাল থান 1, 2, 3 তাৰিখে অজস্ৰ মানুহেৰে হাঁহ খাই পৰে। চাওক, শ্ৰী শ্ৰী জয়হৰি পিতাৰ থান বাৰগোপাল থানত বাহিৰৰ গেটখনৰ দৃশ্য। এয়া আহি আমি শ্ৰী জয়হৰি পিতাৰ থান বাৰগোপাল থান, এইখন থানত ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। আপোনালোকে উপভোগ কৰি গৈ থাকক। আচলতে আমাৰ আহোঁতে খুবেই দেৰি। ইয়াত যিমান মানুহৰ সমাগম হৈছিল সিমান দেখুৱাব নোৱাৰিলোঁ। ভগৱানৰ আশীৰ্বাদ লৈ ধূনা জ্বলাই, চাকি জ্বলাই আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে হাজাৰ হাজাৰ লাখ লাখ চাকিৰে ভৰি আছে। এই সকলো ভক্তপ্ৰাণ ৰাইজে ইয়াত আশীৰ্বাদ লোৱাৰ সময়ত চাকিবোৰ জ্বলাইছে, উপভোগ কৰি গৈ আছে। DND আছাম নৰ্থ ইষ্ট ইউটিউব চেনেলৰ জৰিয়তে শ্ৰী শ্ৰী জয়হৰি পিতাৰ থান বাৰগোপাল থান, এই থানত আমি আহিছোঁ আজি মাঘৰ 1 তাৰিখে, 2022 চনৰ মাঘৰ 1 তাৰিখে। শ্ৰী শ্ৰী জয়হৰি পিতাৰ থান বাৰগোপাল থানৰ পুখুৰীটো। ইয়াত শ্ৰীকৃষ্ণৰ লীলা দেখুওৱা মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰণয় জলত কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধিতিৰে লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে জগতৰ আপোনাক মাঘ ভোগালী বিহুৰ শুভেচ্ছা। আমাৰ DND আছাম নৰ্থ ইষ্ট চেনেললৈ লগতে আপোনালোক স্বাগতম জনাইছোঁ আপোনাক।
শিলটো আছিল শিলটোত বোলে মহাপ্ৰভুই তাতে গা ধুইছিল ৰাতিপুৱা তেখেতৰ অলপ ভৰিৰ খোজ এটা আছে শিলটোত আৰু বেলেগ প্ৰতীক একো নাই ইয়াতে ভিতৰত আছে শিলটো গ'লে দেখা পাম পাব যাব পাৰিনে সকলোৱে যাব পাৰিনে অকলে যাব পাৰিব জোতা চোতা নিব নাই পুৰুষ মহিলা কথা নাই কথা নাই একো এইকেইদিন যাব পাৰিব ভৰিৰ গড়াৰ খোজ আৰু ভৰিৰ গড়াটো থকা বুলি কয় আমাৰ এইটো টেলিকদম গছ এইডাল গছ এইটো বহুত এইডাল নেকি বহুত জেগাত নাছিল আগতে শেষ হয় নাই পুৰি পচি পেলাই এনেকৈ আছে উই বাঁহ হৈ আছে আৰু পকাৰ বাঁহ আছে বহুত পকা আছে তাৰ ভিতৰত বৰ ডাঙৰ গাছ আছিল আমি সৰু ইয়াৰ মানে মাহাত্য আছে মাহাত্য আছে এইটো এই টেলিকদম গছডালৰ মাহাত্যই বহুত মানুহৰ হেৰি কৰিছে যোনে যি বিপদত পৰি নাহিলেও ইয়াতে আহিলে মানে উদ্ধাৰ হৈ গৈছিল সেইকাৰণে মানুহখিনি অতি জড়িত প্ৰতি বছৰে মাঘ মাহতে প্ৰতি বছৰে মাঘ মাহত 1 তাৰিখে 3 দিনা কাৰ্যসূচীৰে এই পালনটো কৰা যায় গৰখীয়া সেৱা আজি 29 বছৰ হ'ল আগত এইবিলাক পৰ্ব নাছিলে এনে আৰু মাঘৰ সময়ত আহিছিলে ঠগি ঠুগা দিছিল মানে আজিকালি বহুত ডাঙৰকৈ সভা মহোৎসৱ হয় ইয়াত বহুত ডাঙৰ হৈ গ'ল আজিতো যিমান মানুহ হৈছিল আৰু ভোগৰ কাৰণে আমাৰ এইবাৰ এই ক'ভিডৰ কাৰণে ভোগটো কেঞ্চেল কৰা গ'ল নহ'লে ৰাইজে ভোগ খাইছিল ইয়াতো বৰ মাহাত্য আছিল বহুত জেগাৰ পৰা ঘূৰি ঘূৰি আহি ইয়াতে ভোগ অলপমান খাই গৈছিল বহুত শান্তি গৈছিল মানুহখিনি মানে আনিছিল এই এটা বৰ ভাল পাইছিল মানুহে ইয়াতে প্ৰতিষ্ঠা কৰা এই মহাপ্ৰভুৰ প্ৰতিষ্ঠা কৰা ইয়াতে শৰৎ বৰ্মন বুলি তেখেত আছিল তেখেত আছেনে তেখেত আছে বৰ্তমান জীৱিত আছে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰলা এইটো প্ৰতিমূৰ্তিটো তেখেতৰ নেকি তেখেতৰে এনে আনিছিল আনি পেলাই নাই লচৰ কৰবাই নৰা হৈছে আৰু তেখেতে মানে এই থানখন স্থাপন আগৰ পৰাই আছিল কিন্তু তেখেতে এই জড়িত হৈ এই 30 বছৰৰ ভিতৰতে বহুত উন্নত কৰিছে সেইকাৰণে মানুহখিনি বহুত মানে নথৈ আনন্দিত হোৱা হৈছে আজি ধৰক স্কুল গছ চব সমস্ত হৈ গৈছে ভক্তপ্ৰাণ ৰাইজৰ কাৰণে এই 3 দিনীয়া কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ কাৰণে কি কি সুবিধা আছে এতে সুবিধা কমিটিৰ ফালৰ পৰা এতিয়া চাহ পানীৰ ব্যৱস্থা আছে ভোগ মাহ প্ৰসাদ এইখিনি হয় দূৰৰ পৰা আহিলেও আপোনাৰ এতিয়া ভোগৰ থাকি যে ভোগ খাব পাৰে হয়তো আজিৰ কাৰণে বেলেগ আৰু অন্যদিনাও আহিলে দূৰৰ পাৰ্টি কোনোবা আহিলে বোলে আমি কিবা অলপ খাব বিচাৰোঁ তেতিয়াহ'লে ইয়াতে আমাৰ জগৰ পাতি আছে খৰি খেৰ আছে চব এভৰিথিং নিজে বনাইও খাব পাৰে আকৰ্ষণ হৈছে যে আৰু যোনে আহিছে সিয়ে ফলো পাইছে ফল পাইছে মানুহখিনি ফল পাই পেলাই মানুহখিনিৰ আগ্ৰহ আৰু থানখনৰো অতি ভক্তি আছে বহুত মাহাত্য আছে মুঠৰ পৰা আপোনাৰ যি ভাবে তাকে হৈছে মানুহখিনি যোনে যি ফল বিচাৰে সেইখিনি পোৱাৰ কাৰণে মানুহখিনি অলপ আগ্ৰহ হৈছে ইয়াতে বহুত দূৰণিৰ পৰাও মানুহবিলাক আহিছে বহুত দূৰৰ মানুহ আহিছে বহুত দূৰৰ মানুহ ইয়াতে ইয়াততো হেৰি গোটেই 12 মাহে মানুহ আহে ন 12 মাহে মানে মাঘৰ কথা নাই পৰা আপোনাৰ বহাগলৈকে এইকেইদিন চিৰিয়েলি থাকিব কিন্তু বহাগৰ পৰা অলপ বাৰিষা ছিজন পৰেতো তেতিয়া অলপ কম হয় কম হ'লেও আপোনাৰ ভাদ মাহটো কিন্তু নাযায় ভাদ মাহটো টোটেলি বন্ধ থাকে ন ভাদ মাহটো কৃষ্ণ বোলে মহাপ্ৰভুই অহয়নত পৰে সেইকাৰণে সেইটো মাহ নাচায় বাকীটো আৰু 12 মাহে বুলি কয় ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ এইখিনি কথা জানিব পাৰিলোঁ আমাৰ ইউটিউব চেনেলৰ দৰ্শকসমূহ জানিব পাৰিলে ধন্যবাদ হয় নমস্কাৰ